प्रथम प्रश्न भारतर राष्ट्रीय वाक्य की आपनर बारे विकल्पসমূह हल विकल्प ए वंदे मातरम बी जय आई अहम सी जय हिंद और डी सत्यमेव जयते আপনার শুদ্ধ উত্তৰটো হল বিকল্প ডি সত্যমেव জয়তে পৰৱৰ্তী প্ৰশ্ন কোনটো চহৰক কমলাৰ ৰাজধানী বুলি কোৱা হয় আপোনাৰ বাবে বিকল্পসমূহ হল বিকল্প এ নাগপুৰ বি কৰ্ণাটক সি শিমলা আৰু ডি জয়পুৰ আপোনাৰ শুদ্ধ উত্তৰটো হল বিকল্প এ নাগপুৰ পৰৱৰ্তী প্ৰশ্ন কোন ৰাজ্যত ভাৰতত প্ৰথম কৰোনা ৰোগী পোৱা গৈছিল আপোনাৰ বাবে বিকল্পসমূহ হল বিকল্প এ দিল্লী বি ৰাজস্থান সি কেৰালা আৰু ডি মহাৰাষ্ট্ৰ আপনার শুদ্ধ উত্তরটা হল বিকল্প সি কেরালা পরবর্তী প্রশ্ন কোনটো শব্দ যেটো লিখা হয় কিন্তু পড়িবলৈ নহয় আপনার বাবে বিকল্পসমূহ হল বিকল্প এ পড়া বি নহয় সি নোৱাৰো আৰু ডি লিখা আপনার শুদ্ধ উত্তরটা হল বিকল্প বি নহয় তেন্তে অনুগ্রহ কৰি চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব